এয়া আমি পথাৰত সকলোৱে মিলি চাহ খাইছোঁ। আজি খেতি উঠা উঠে নুঠে এইটো পাছৰ কথা বাৰু। হাঁহ এইপিনে ভিনদেউৱে মাত লগাইছোঁ। কেমেৰা ওচৰত নিলে কথা নাপাতে, কিন্তু আঁতৰৰ পৰা পম্পা কৰিছে। আজি খাম বুঢ়ী হাঁহ। আৰু ইপিনে বেটাই মাতি দেখা হাই কৈ দিয়া নকয় হেনো। এয়া পথাৰত পৰা ধান, কিন্তু আজি শেষ যে হ'ব বহুত ভাল লাগিছে মনটো। দেখিছেনে মুঠিবোৰ কিমান মজা লাগিছে। আৰু বাই এইপিনে ভাত আনিলে, আমি এইপিনে ভাত খাবলৈ গৈ আছোঁ। এইপিনে বাই ভাত উলিয়াইছে, পাত পাৰি দিছে পাতত। সেইটো নহ'ব, মা বা ভাগিন সকলো আছোঁ। কলপাতত যে ভাতকেইটা খাই কিমান যে ভাল লাগে। সেয়া ভাত আনিছে। এইপিনে হাঁহ মাংস, হাঁহ কোমোৰা, নথকা বস্তুটো কিয় কৰি আছা? আমি সকলো আমাৰ পৰিয়ালটো মিলি বাহঁত ভিনদেউহঁত আমি সকলো মিলি এনেকৈ ভাত খালোঁ। আৰু মই দাপটোত খাই আছোঁ ভাত। আজি মনটো বহুত ভাল লাগিছে। আজি খেতি উঠা হয়, মা বা ভাগিন ভণ্টি ভিনদেউ আমি সকলো একেলগতে ভাত খাইছোঁ পথাৰত। এনেকৈ যে পথাৰত ভাত খাই কিমান ভাল লাগে। এইপিনে দেখিছেনে মুঠিবোৰ কি ধুনীয়া হৈছে। এইপিনে মানুহ 3গৰাকী লগোৱা হ'ল আজি ধান কাটিবলৈ এদাই হওক বুলি। এইপিনে বা এইপিনে ভণ্টি বহুত ধুনীয়া হৈছিলে। এইখিনি থিয় ধান আছিলে, লখিমীক থ'বলৈ মানে এইখিনি ৰখা হৈছিলে। সেয়া মই এইপিনে দাই আছোঁ, আৰু মায়ে মোবাইলটো ধৰি ভিডিঅ' বনাই দিছিল। সেয়া বা এইপিনে ভাগিন, আমি সকলোৱে ধান কাটি আছোঁ। যিসকলে ভিডিঅ'টো চাই আছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইপিনে ভিনদেউহঁতে ধান বান্ধাত ব্যস্ত, ডাঙৰি। আৰু এইকেইডাল ধান লখিমীৰ কাৰণে থৈ গ'লোঁ। কাইলৈ বুধবাৰ যিহেতু কাইলৈ মায়ে ঘৰলৈ নিব। আৰু মুঠিখিনি যে কিমান ভাল লাগিছে দেখিছেনে। আজিলৈ আহিছোঁ, বাই।